কি ঠাণ্ডা পৰিছে গুড মৰ্নিং গাইজ এতিয়া বাজি আছে 3:30 আৰু মই এতিয়াই উঠিব লাগিব ঠাণ্ডা কিন্তু বহুত আছে উঠিব মন যোৱা নাই কিন্তু তথাপিও উঠিব লাগিব কাৰণ আজি হল ছট পূজা চাম বুলি ভাবিছো তো বলা একেলগে উঠো মুখ হাত ধুও আৰু পিছত ৰেডি হৈ আছো তো ঠাণ্ডা কৰি আমি ওলালো এতিয়া পূজা চাব এতিয়া বাজিছে 4:30 4:34 তো এতিয়া হল 4:30 তো বলা যাও মোটৰ গাড়াত যাই আছো আমি আই লাভ বঙাইগাঁও আৰু আহি 5টামান বজাত আমি পাই গলো মটৰ গাড়াৰ ছট পূজা আৰু আহিয়ে দেখা পালো ধুনীয়াকৈ সজাই ৰখা গণেশ বাবাৰ মূৰ্তিটো সঁচাকৈ দেখা পাই খুব ভাল লাগি গল ইতিমধ্যে পূজাটো আৰম্ভ হৈছিলেই আমাৰহে গৈ পোৱাতে অলপ পলম হল কিন্তু চাওক না মানুহ ইমান ভিৰ হৈ আছে পুৰৰ পৰা ভালকে দেখা পোৱা নাই বাবে তললৈ নামি আহিলো ভালকে দেখা পাম বুলি কিন্তু তলত আহি দেখো যে ইমান ভিৰ খোজকাঢ়িব পৰা নাযায় আৰু ইয়াত প্ৰসাদ আৰু ধূপ চাকি জ্বলাই পূজাৰ ব্যৱস্থা চলি আছে আৰু এইফালে ফুলজাৰি আৰু বমফুটাতে সব ব্যস্ত হৈ আছে আৰু এইফালে চাওক না কি ধুনীয়াকৈ ছট মাতাৰ মূৰ্তিটো সজাইছে খুব ভাল লগা হৈছে আৰু তলতে এইবিলাক ধূপ চাকি দিছে পূজা চলিয়ে আছে আৰু এয়া হল আকাশ বন্তি কিমান ধুনীয়াকৈ এৰি দিলে কিন্তু কিবা প্ৰব্লেম আছিল কিজানি তাৰ কাৰণে আধা ৰাস্তাতে গছত লাগি পৰি গল আৰু এই বাইদেউসকলে পানীৰ মাজত নামি সূৰ্য দেৱতাক পূজা দি আছে এতিয়া আন এটা পাৰত যাব ধৰিছো আমি ইমান যে বালি খোজকাঢ়িব পৰা নাযায় বহুত দিগদাৰ হৈ আছে আৰু ইয়াতে দি আছিল খেচেৰি মোৰ বন্ধুটোৱে খাও কৰি আছে কেতিয়াৰ পৰা তো মই ক'লো বোলে আঞ্জাটোৱে খেচেৰি খোৱা হ'ল শেষ এতিয়া ঘৰত যাব খোজোতেই দেখিলো চাইডত চাও দি আছে তো ৰাতিপুৱা চাও মাৰি দিলো আৰু আমাৰ হল পূজা চোৱা শেষ ৰাস্তাৰ দোকানৰ পৰা বেলুন ললো আৰু প্ৰসাদ দিলে তাৰ পৰা প্ৰসাদটো ঘৰত লৈ ঘৰমুৱা হলো 6:30 হল পূজা শেষ আমিও আহিলো এয়া বেলুন আৰু এয়া প্ৰসাদ লৈ কেনেকা বোলে ভিডিঅ'টো জনাব আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলো বাই